হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি একদমেই সময় পোৱা নাই, বহুত বেছিয়ে কাম ওলাইছে আৰু কামবিলাক বাৰু মই নিজেই ওলাই লওঁ কেতিয়াবা। আৰু এনেকৈ বক্সৰ ভিতৰত কি সোমাই আছিলে মই চোৱা নাছিলোঁ। তাৰপিছত চালোঁ এনেকৈ কিবা কিবি মানে লাগতিয়াল বহুত বস্তু পালোঁ কিবা কিবি। আৰু এই চাওকচোন কেনেকৈ ধেমালি কৰি আছে মোৰ লগত। আৰু এইবিলাক বস্তুবিলাক উলিয়াই অলপমান চাফা কৰিলোঁ আৰু চাফা কৰাৰ পিছত অকণমান দেৰি হৈ গ'ল গা পা ধুওঁতে। আৰু গা পা ধুই পেলাই চাকি গছ জ্বলাই ল'লোঁ। চাকি গছ নজ্বলালে আজিকালি মনটো ভালেই নালাগে ৰাতিপুৱা। আৰু চাকি গছ জ্বলাই চিধাই পাকঘৰত আহিলোঁ। প্ৰথম দাইলখিনিয়ে বহাই দিওঁ। ছোৱালী থাকোঁতে ভাবিছিলোঁ মায়েনো কেনেকৈ সদায় ভাত বনায়, আমনি নালাগেনে? এতিয়া দেখোন ভাত বনাই থাকিব লাগে। কি কৰিব আৰু, এয়াই আৰু ছোৱালীৰ জীৱন। এয়া যে লাইটাৰটো দেখিছেনে? এই যে চাফ কৰোঁতে পাইছিলোঁ নতুন লাইটাৰ। আৰু দাইলখিনি মই কেৰাহীতে বহাই দিলোঁ। নিমখ হালধি তাতে দি দিলোঁ। আৰু আপোনালোকক এটা বস্তু দেখাম ৰ'ব, এই মাছৰ পেটু আৰু মাছৰ ডিম আনিছে। মাছ নাপালে বোলে সেয়ে লৈ আনিলে। আৰু পেটুও ভাল লাগে বাৰু খাবলৈ। আৰু মাছৰ ডিমখিনি বেছি হ'ব কাৰণে এটা টিফিনত ভৰাই থৈ দিলোঁ। ইমানটো নালাগে আৰু ইমান খাবও নোৱাৰি। আৰু ইয়াতে এটা বস্তু ভাল, মানে ইয়াতে আপোনালোকে যি বিচাৰে তাকে পাব। মানে মাংস কিনিব গ'লেও লিভাৰ এক্সট্ৰাকৈ পাব, কলিজা এক্সট্ৰাকৈ পাব। আৰু সেনেকুৱা আৰু এই মাছৰো সেনেকুৱা কণী থকা মাছ বিচাৰি যাব নালাগে আৰু এক্সট্ৰাকৈ পাই যাব, টেনশ্যনেই নাই। আৰু সেয়া মই পিঁয়াজটো অকণমান সৰুকৈ কাটি লৈছোঁ, মিহিকৈ অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজ নিদিলেও ভাল লাগিব বাৰু। আৰু মই অৱশ্যে মাছৰ ডিমটো একদম গুড়া কৰি খাই ভাল পাওঁ। ভুজি কৰি ভাজে যে তেনেকৈ ভাল লাগে। আৰু কিবা পকৰি বনাই দিব লাগে। এই সেনেকৈ আৰু বনাই দিলোঁ। আৰু অলপমান নিমখ দিলোঁ, হালধি অলপ দিলোঁ, আৰু অকণমান জিৰা গুড়িও দিছোঁ তাত। জিৰা গুড়ি দিলে ভাল লাগে। বেচনো দিব পাৰি, ইয়াতে বেচন দিলেও ভাল লাগে বাৰু। আৰু এইখিনি ভালদৰে একদম হাতেৰে সানি ল'ব লাগিব। কেনেকুৱা পনীয়া হৈ গ'ল চাওকচোন। আৰু কালাৰটোতো একদম বেয়া হৈ গৈছে। আৰু এইফালে মোৰ দাইলখিনি উতলিছে আৰু এনেকৈ ফেনবিলাক আঁতৰাই লৈছোঁ। এইবিলাক খালেতো একদম বেয়া, সেইকাৰণে মই কুকাৰত দাইল নিদিওঁ আৰু টাৱাত দিছোঁ ৰ'ব। টাৱাত দিলে তেলটো কমতে হয়। এনেকৈ পিঠাকৈ ফ্ৰাই কৰিছোঁ। আৰু এইফালে পকৰিও হৈ আছে আৰু এইফালে দাইলখিনিও হৈ গ'ল। এতিয়া পকৰিকেইটা নমাই ল'লোঁ। আৰু বাকী অলপ আছিলে যে সেইখিনি আকৌ মই এনেকৈ গুড়া কৰিবলৈ ফ্ৰাই কৰিছোঁ। অলপমান শুকান জলকীয়া গুড়ি ছটিয়াই দিছোঁ। এয়া মোৰ ভাত পানী বনোৱা হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি থৈ যাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।